হেল্ল' গাইজ, কি খবৰ? আশা কৰিছোঁ সকলো ভালে আছে। আপোনালোকক চুমি জোনাক চেনেললৈ স্বাগতম। আজি যিহেতু সোমবাৰ, আমাৰ ল'ৰাও ডাঙৰ হৈ আহিছে, গতিকে ভাবিলোঁ সৰস্বতী পূজাত শৰাই দিলোঁ, গতিকে ভাবিলোঁ আজি তাক অংগনবাড়ীত নামভৰ্তি কৰি দিওঁ। প্ৰথম আজিৰ পৰা যাব আৰু অংগনবাড়ীত। গতিকে সৰুৰ পৰাতো ডাঙৰ হ'বই লাগিব, পঢ়াই শুনাই সকলোতে আগবাঢ়িবই লাগিব। গতিকে আপোনালোকে মৰম দিব, আশীৰ্বাদ দিব, সদায় যেন আগুৱাই যাব পাৰে। তাৰ আগতে আমি মন্দিৰলৈ যাম, শিৱ মন্দিৰত চাকি বন্তি জ্বলাই আহিম বুলি ভাবিছোঁ। ল'ৰাটো হৈ আপোনালোকেও আশীৰ্বাদ দিব, আমিও ভগৱানৰ আশীৰ্বাদ লৈ আহিম। এইটো আমাৰ ল'ৰা, তাক আজি স্কুলত নামভৰ্তি কৰিম অংগনবাড়ীত। গতিকে আপোনালোকেও মৰম দিব, চেনেহ দিব, তাক আগুৱাই যাবলৈ আশীৰ্বাদ কৰিব। মৰম দিব দে, কোৱা সকলোকে, মৰম দিব। সকলোৱে আমাক মৰম দিব বুলি কোৱা, পিনে কোৱা সকলোৱে আমাক মৰম দিব, আশীৰ্বাদ দিব। মই যে ভালে কুশলে আগবাঢ়ি যাব পাৰোঁ পঢ়া শুনাত, মৰম দিব দেই। সকলোৱে যেনেকৈ মৰম দিব, আশীৰ্বাদ দিব, সদায় যেন ভালে কুশলে সকলোতে যে আগবাঢ়িব পাৰে। আৰু জোনাকক ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি এতিয়া পোনপ্ৰথমে মন্দিৰলৈ যাম, মন্দিৰত আশীৰ্বাদ লৈ জোনাকক স্কুললৈ লৈ যাম, লগতে আপোনালোককো লৈ যাম। তো এয়া আহি পালোহি মন্দিৰ, এয়া সোণাইপাৰ শিৱ মন্দিৰ বুলি কয়। এয়া এতিয়া ইয়াৰ পৰা আমি চাকি বন্তি ল'ম, এয়া চাকি বন্তি ইয়াৰ পৰা দোকানখনৰ পৰা ল'ম। আমি এতিয়া ল'লোঁ, লৈ পেলাই মন্দিৰলৈ আহিছোঁ। শিৱ মন্দিৰ বহুত ধুনীয়া লাগে, শিৱ মন্দিৰ মানে আহিয়ে কি মনবোৰ ভাল লাগে সকলো। আহিবচোন, কাষতে এয়া নদী আছে, মানে পুখুৰী আছে কাষতে, বৰ ধুনীয়া, বহুত ধুনীয়া ঠাই। সোণাইপাৰ উমিন্দ মন্দিৰ, এয়া শিৱ মন্দিৰ। এইপিনে গৈ এয়া ইমান ধুনীয়া দেখিছেনে, ইমান ধুনীয়া, ইমান ভাল লাগে মানে শিৱ মন্দিৰ। এনেও নামঘৰ হওক মন্দিৰ হওক আহি কি মনবোৰ ভাল লাগে। গতিকে এয়া সোণাইপাৰ বুলি কয় শিৱ মন্দিৰ। চাৰিওফালে ইমান ধুনীয়া পৰিৱেশ দেখিছেনে, বৰ ধুনীয়া লাগে আহি পেলাই। আপোনালোকেও আহিব, সকলো আহিব, আহি পেলাই বন্তি এগছ আগবঢ়াই ভগৱানৰ আগত কৈ পেলাই সকলো আশা যেন পূৰণ হয়, সফল হয়, সকলোৱে মানে যেন ভাল হয়। এয়া আমি আহিছিলোঁ, এয়া প্ৰসাদৰ বাবে এয়া কল কাটি আছে। এয়া মন্দিৰ, শিৱ মন্দিৰ বৰ ধুনীয়া দেখিছেনে,